মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে এয়া আমাৰ তুলসী ভেটিৰ ওচৰত ধূপ চাকি জ্বলোৱা হ'ল এয়া আমি এইদৰে প্ৰসাদো আগবঢ়াই দিলোঁ এয়া প্ৰসাদ আগবঢ়াই এয়া ধূপ চাকি জ্বলাইছোঁ এয়া এইদৰে এয়া প্ৰসাদখিনি আপোনালোকক এবাৰ দেখাই দিওঁ এইদৰে আপোনালোকে এই নিয়ম পালন কৰিলে নাই জনাবচোন তুলসীৰ ওচৰত চাকি বন্তি জ্বলাই ধূপ ধূনা জ্বলাই প্ৰসাদ আগবঢ়াই দি থৈ আহিছোঁ অলপ লাহে লাহে প্ৰসাদ খাম আপোনালোকেও নিশ্চয় চাগে কঙালী বিহু পালন কৰিছে মোক জনাবচোন বাৰু পালন কৰিছেনে নাই অসমীয়া সকলোৱে ঘৰে ঘৰে পালন কৰাই হয় আজি আপোনালোকক মই কেনেকৈ দিনটো পাৰ কৰিলোঁ সেইখিনি আপোনালোকক দেখালোঁ আজি ভিডিঅ'টো আৰু বেছি আগ নবঢ়াওঁ এইদৰে আপোনালোক সকলোৱে মোৰ ভিডিঅ' চাই মোক উৎসাহ দি যাওক মোৰ ভিডিঅ' চোৱা সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু সকলোকে আকৌ এবাৰ কঙালী বিহুৰ বহুত বহুত শুভকামনা জনাই আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ ধন্যবাদ